The light of other days. Oft in the still night, ere slumber's chain has bound me, fond memory brings the light of other days around me. নিজান ৰাতি যেতিয়া মই বিচনাত শুবলৈ যাওঁ, তেতিয়া টোপনি অহাৰ আগে আগে মোৰ মনলৈ অতীতৰ স্মৃতি কিছুমান ঘূৰি আহে। আৰু সেই স্মৃতিবিলাকে মোৰ অতীতৰ অভিজ্ঞতাবিলাক সোঁৱৰাই দিয়ে। The smiles, the tears of boyhood years, the words of love stand spoken, the eyes that shone, now dimmed and gone, the cheerful hearts now broken. আৰু অতীতৰ সেই স্মৃতিবিলাকৰ ভিতৰত মোৰ মনত পৰে ল'ৰালি কালৰ মোৰ সেই হাঁহিবোৰ আৰু ল'ৰালিৰ মোৰ কান্দোনবোৰ। হাঁহিবোৰে যেনেকৈ মোৰ মনত ৰং দিয়ে, ঠিক তেনেকৈ অতীতৰ কান্দোনবোৰেও আনকি ৰং দিয়ে। কাৰণ ল'ৰালিৰ কান্দোনবোৰ আচলতে মৰমৰ আবদাৰ বা মৰমৰ চিনহে আছিল। আৰু লগতে মোৰ মনত পৰে মোক কোনোবাই মৰমেৰে মাত দিয়া কথাবোৰ। মোৰ মনত পৰে আনে মোক মৰমৰ মাতেৰে কোৱা কথাবোৰ। আৰু লগতে মনত পৰে আনন্দত তিৰবিৰাই থকা চকুহালিলৈ, যিহালি চকু এতিয়া আৰু আগৰ দৰে তিৰবিৰাই নাথাকে। আৰু লগতে আনৰ চকুত মই যি তিৰবিৰণি দেখিছিলোঁ, সেই তিৰবিৰণি এতিয়া তেওঁলোকৰো নাই। তেওঁলোকৰ হয়তো কিছুমান আঁতৰি গ'ল এই পৃথিৱীৰ পৰা, আৰু সেইকাৰণে তেওঁলোকৰ সেই চকুৰ তিৰবিৰণি আৰু কোনোদিনে দেখা নাযাব। The cheerful hearts now broken. আৰু মোৰ মনত পৰে সেই অতীতৰ হাঁহি আনন্দেৰে ৰঙিয়াল হৃদয়বোৰলৈ, যিবিলাক এতিয়া একোখন ভগ্ন হৃদয়। হয়তো অতীতত কবিৰ বন্ধু বান্ধৱসকল আছিল, যিসকলে হাঁহি আনন্দেৰে সময়বোৰ কটাইছিল, আৰু এসময়ত তেওঁলোকৰ জীৱনৰ পৰিস্থিতি সলনি হ'ল আৰু তেওঁলোকৰ হাঁহি আনন্দবোৰ নাইকিয়া হ'ল। আৰু হয়তো তেওঁলোকৰ মাজৰ কোনোজন এই পৃথিৱীৰ পৰা আঁতৰি গ'ল, আৰু সেইকাৰণে তেওঁলোকৰ সেই আনন্দত উথলি থকা সেই হৃদয়বিলাক চিৰকাললৈ ভগ্ন হৃদয় বা স্তব্ধ হৃদয়লৈ পৰিণত হ'ল। Thus, in the stilly night, ere slumber's chain has bound me, sad memory brings the light of other days around me. When I remember all the friends so linked together, I have seen around me fall like leaves in wintry weather. I feel like one who treads alone some banquet hall deserted, whose lights are fled, whose garlands dead. আৰু এনেদৰেই অতীতৰ স্মৃতিবিলাকে মোক যেনেকৈ মনত আনন্দ দিয়ে, ঠিক তেনেদৰে কিছুমান স্মৃতিয়ে মনত দুখ দিয়ে, আৰু সেই দুখৰ স্মৃতিবিলাকে মোৰ মনত বৰ কষ্ট দিয়ে। যেতিয়া মোৰ মনত পৰে মোৰ অতিকৈ ঘনিষ্ঠ, মোৰ লগত অতি অন্তৰংগ যিখিনি বন্ধু আছিল, তেওঁলোক এজন এজনকৈ মোৰ পৰা আঁতৰি গ'ল, আৰু শীতকালৰ সৰাপাতবোৰ তললৈ পৰি যোৱাৰ দৰেই এজন এজনকৈ যেতিয়া মৃত্যুৰ দুৱাৰেদি মোৰ পৰা আঁতৰি গুচি গ'ল, তেতিয়া মোৰ এনে অনুভৱ হয় যেন মই এটা অতীতৰ মানুহেৰে গিজগিজাই থকা ভোজন কক্ষত অকলে অকলে ঘূৰি ফুৰিছোঁ। এসময়ত মানুহে ভৰপূৰ, হাঁহি আনন্দেৰে ভৰপূৰ এই ভোজন কক্ষটোত মই যেন এতিয়া একমাত্ৰ ব্যক্তি, যিয়ে নিৰলে মই ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰোঁ। এই পৰিত্যক্ত বা সকলোৱে এৰি থৈ যোৱা নিজান এই ভোজন কক্ষটোত এসময়ত চাকিৰ পোহৰেৰে বা লাইটৰ পোহৰেৰে আলোকময় আছিল, চিকমিকাই আছিল, কিন্তু এতিয়া তাৰ সেই পোহৰবোৰ নাই। এতিয়া
এক তাত এটা পৰিৱেশ বিৰাজ কৰে য'ত উজ্জ্বল পোহৰবোৰ নাই। আৰু লগতে ইয়াত এসময়ত যিবিলাক ফুলৰ মালাই সৌন্দৰ্য বৰ্ধন কৰিছিল, সেই ফুলৰ মালাবিলাকো এতিয়া শুকাই নাইকিয়া হৈ গৈছে। আৰু এই সমগ্ৰ পৰিৱেশটোত কবিয়ে অতিকৈ ব্যথিত অনুভৱ কৰে। And all but he departed, thus in the starry night, ere slumber's chain has bound me, sad memory brings the light of other days around me. আৰু এনেকৈ মোৰ অতীতৰ স্মৃতিবিলাকে মনলৈ অনেক দুখ কঢ়িয়াই আনে, আৰু যেতিয়া মই শুবলৈ বিচনাত পৰোঁ, তেতিয়া টোপনি অহাৰ আগে আগে মোক এই দুখৰ স্মৃতিবোৰে বৰকৈ আমনি কৰে।